আৰু এতিয়া মানে আমাৰ মানে বিবাদ হৈ গৈছে এইটো কাটিলো মই অলৰেডি শেষে হোৱা নাই একদম এদিন নাই মানে দিনটো লেবলেবালো হৈ চাগে গুড ইভিনিং টু অল মাঘৰ বিহু কেনেকুৱা গৈছে সকলোৰে মাঘৰ বিহুৰ বহুত বহুত শুভকামনা জনালোঁ সকলোকে আৰু মই নিবেদিতাই আপোনালোকক মোৰ আন এটি ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ বহুত দিনৰ পৰা ভাবি আছিলোঁ যে মোৰ জেঠাইক মই মানে ভাত এসাঁজ খুৱাম বুলি আৰু সেইটো ভাবিছোঁ আজিয়ে কৰা যাওক কাৰণ কাইলৈৰ পৰা আকৌ কাম স্কুল সব ষ্টাৰ্ট হৈ যাব সেইকাৰণে আজি ভাত এসাঁজ বনাই পেলাই জেঠাই ভাল পোৱা মাছ আৰু যি বনাওঁ আৰু বনাই পেলাই জেঠাইৰ লগত খামগে বুলি ৰাতিপুৱাই মই জেঠাইক ফোন কৰিলোঁ আনফৰ্চুনেটলি এতিয়া মোৰ আহিব আলহী আৰু সেই আলহী নতুন দাদা বৌ হৈছে আৰু মানে মোৰ জেঠাই ল'ৰা দাদা আৰু বৌ তেওঁলোক মানে বহুত দিনৰ মূৰত আহিব মানে বিয়া হৈ পেলাই দাদা বৌ একেলগে এবাৰেই আহিছে আৰু আজি ছেকেণ্ড টাইম আহিব তাৰপৰা সেইকাৰণে ভাবিলোঁ আৰু তাতে মোৰ পেহী ছোৱালীও আহিছে যে তাইও আহি যাব তেওঁলোকৰ লগতে তাহাঁতি দুটা গৈছিলে পেহী ছোৱালী আৰু লিয়ানটো নাই তাহাঁতি দুটা গৈছিলে শিৱসাগৰলৈ আৰু আজি দাদাহঁতৰ লগতে আহি আছে বেক হৈ তো ভাবিছোঁ সিহঁতি যেতিয়া আহিব একেলগতে চবেই মানে ঘৰতে থাকোঁ বুলি ভাবিলোঁ আৰু জেঠাইক যিহেতু মই সেইটো কথা দিছিলোঁ মানে জেঠাইক মই ৰাতিপুৱাই ফোন কৰিলোঁ যে জেঠাই আপুনি কি মাছ ভাল পায় হেনতেন তো সেইকাৰণে ভাবিলোঁ সেইটো মই স্কিপ নকৰোঁ জেঠাই বহুত দুখ পাব আৰু মই সেইকাৰণে ভাবিছোঁ কি ঘৰতে মই পটাপট বনাওঁ গোটেইখিনি বস্তু সবখিনি বনাই মেলি মই জেঠাইক দি আহিমগৈ জেঠাইক ভালকৈ বুজাই থৈম এদিন আকৌ একেলগে খাম বুলি কিন্তু মই আজি জেঠাইক নিজে ৰান্ধি বাঢ়ি খুৱাই থৈ আহিমগৈ আৰু ভিডিঅ'টো চাই থাকক বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে যিহেতু বিহুৰ বতৰ মই একো ব্লগে বনোৱা নাই তো এইটো বিহুৰ ব্লগ বনাইছোঁ আপোনালোকে সেইখনলৈকে চাব আমি যে গৈছিলোঁ সেইদিনা গোসাঁই গাঁৱলৈ সেইটো ভিডিঅ' দিয়া নাই বাৰু সেইটো দিম আমি যে গোটেইখিনি ইনলছবিলাকৰ লগত মই গৈছিলোঁ এটা পিকনিক কৰিবলৈ তো সেই গোসাঁই গাঁৱৰ পৰা আনিছিলোঁ কুমলীয়া লাও এটা তো আজি সেই লাও দি পেলাই বনাম মাছ লাওটো আনিছিলোঁ এইটো কাটিলোঁ মই অলৰেডি এইটো মই কাটিলোঁ এতিয়া ইমানেই কোমল আৰু ইয়াক এতিয়া পিচকৈ কাটিম আৰু লাটু গৈছে পটাপট মাছ আনিবৰ কাৰণে এতিয়া মইতো পাকঘৰ একদম উল্টা পুল্টা হৈছে এইকেইদিন পূৰা এফালে জোল পিঠাৰ মানে সঁজুলি এফালে কিবা বেলেগ পিঠা মালপোৱা এইখিনিত হেৰি কৰি থোৱা আছে আৰু মানে মই ওলোৱা সোমোৱা কৰি থকাতছে মই একেবাৰে ওপৰতে থৈ দিছোঁ দেখাব নোৱাৰি ইমানেই বেছি বেজিল হৈ আছে আকৌ চিৰা দৈ চব ওলাই আছে কটা গুড় চব ওলাই আছে আকৌ আলু চালু মানে গোটেই পাকঘৰটো মোৰ মানে কোনোফালে চাব নাই ক'ৰবাত মুড়ি একদম গোটেই ওলাই আছে তো সেইটো কাৰণে এতিয়া মই অকণমানকৈ তেনেকেই ভিডিঅ' কৰিম আৰু এতিয়া খালি তেওঁ গৈছে মাছ আনিবৰ কাৰণে লাটু মই পটাপট বনাওঁ যাতে সিহঁতক যেতিয়া আমি ল'মগৈ দাদাহঁতেও আমি চব যেতিয়া ইয়ালৈ আহিম তাৰ আগতেই যাতে মই জেঠাইক দি আহিব পাৰোঁ সেইকাৰণে পটাপট বনাওঁ দেৰি নকৰোঁ খালি উঠি আহিলে মনে উঠি আহিলে মোক কৈছে উঠিলোঁ বোলে মই ভয় খাই গ'লোঁ নহয় পিছতে আহি গ'ল মই এইফালে দাইল ধুই আছিলোঁ পিছফালে উঠিলে কৈছে পাঠাত কৰিলোঁ ক'ত পাছাত কৰিলা কি কৰিলা পাঠাত কৰিলা ক'ত কৰিলা বাথৰুমত পাছাত কৰিলা লাটু অলৰেডি আহিলে আৰু চিধা মাছ ধুই পেলাই চিধা টাৱাত বহিছে আৰু মাছটো হৈছে বোলে তেওঁ ক'লেহি কি এইটো বোলে কোমল কাপ তাৰপৰা মই আৰু কোমল কাপ বুলিয়ে ভাবিছোঁ আৰু মইতো শুনিছোঁ গাছ কাপ শুনিছোঁ আৰু এইটো বোলে কোমল কাপ তাৰপৰা জেঠাইক যেতিয়া গৈ পেলাই ক'লোগৈ তেতিয়াহে জেঠাই কৈছে কি কোমল কাপ চাগে কমল কাপ আমি কমল কাপটোকে কোমল কাপ বুলি কৈছে চাওকচোন বাৰু মাছৰ নামটো পাহৰি গ'ল বোলে আৰু মাছৰ পেটুও আছে মাছৰ পেটু মইতো বহুত ভাল পাওঁ খাই আপোনালোকে ভাল পায় জেঠাইৰ কাৰণে মই মাটি দাইলো বনালোঁ আৰু এয়া মাছ হৈ গ'ল আৰু এইখিনি এতিয়া পেকিং কৰিলোঁ লগতে জলকীয়া লৈ লৈছোঁ আৰু সেই আইটেম মই জেঠাইক দি আহোঁগৈ তো ব'লক জেঠাই ঘৰলৈ যাওঁ নীল ওলাই মেলি আকৌ গ্ৰেজৰ ফাঁকত সোমাই আছেগৈ ইটো গমেই পোৱা নাই আমি ক'ত যাওঁ এতিয়া যে সি ককাইকক লগ পাব সি গমেই পোৱা নাই আপোনালোকে তাৰ ৰিয়েকশ্যন চাব ধৰিব পাৰিছেনে বাৰু কিবা সেই দূৰত চাওকচোন ইমান ধুনীয়াকৈ একদম ডাঙৰকৈ মোনটো ওলাই আছিলে মই ৰৈ পেলাই একদম আমি 2 মিনিটমান চাইছোঁ ইমানেই ভাল লাগিছে পথাৰৰ পৰা মানে ইমান ডাঙৰকৈ দেখা পাইছে ন ইমান ভাল লাগিছে মই ৰৈ পেলাই ভিডিঅ' এটা লৈ ল'লোঁ আমি এতিয়া গড়ালি পালোঁ এই গড়ালিত ৰখাই পেলাই আমাৰ মানে মাইক্ৰৱেভ এটা আছিলে এইটো মানে বেয়া হৈছিলে বহুত দিন হ'ল সেইটো মানে ইয়াতে এখন দোকান আছে এখন উষা ইলেক্ট্ৰিকেলছ বুলি আমি তাত বহুত বস্তু ভাল কৰিছোঁ এতিয়া তালৈ গৈছে দিবলৈ মানে তাৰপিছত আমি জেঠাই তালৈ যাম জেঠাইক খোৱা দি
আকৌ বাবুচন্দা বৌ আৰু মাজুন আৰু আমাৰ লিয়ান আহি পাই গ'লহি অলৰেডি যোৰহাট তাহাঁতৰ লগত একেলগতে তাহাঁতি আমাৰ লগতে যায় নে দুইখন গাড়ীয়ে যাব নাজানো আৰু তো গৈ পেলাই এতিয়া যাম আমাৰ ঘৰলৈ জুই ধৰিম পূৰা খৰিকাত মাংস পুৰিম হা এয়া জেঠাই ঘৰ পাই গ'লোহি জেঠাই আহি কোনে মোক এডোখৰ বিৰাট ধুনীয়া চপ এডোখৰ দিছে চপ বা ফ্ৰেগ্ৰেঞ্চটো বহুত ধুনীয়া হয় জেঠাই গৈ আহিছে ডুবাইৰ পৰা আৰু তাত আছে মাইনবাৰ ছোৱালী পামি মোৰ কাৰণে এডোখৰ সৰু বহুত মৰম লগা চাবোন লৈছে মই জেঠাইক কৈছোঁ এইটো কৰাচোন মই গা ধুবলৈ মন নাযাব মই থৈ দিম কৈছে ধুবা আৰু বোলে কেতিয়াবা থেংক ইউ ছ' মাছ জেঠাই আৰু জেঠাইক দি পেলাই আমি আহিলোঁ জেঠাইও মনত বেয়া পাইছে আৰু তহঁতিও খাম বুলি কৈছিল আৰু আমি এতিয়া যাম চিধা বাবাজানদাৰ ঘৰলৈ তাহাঁতি আহি পাই গ'লহি আৰু তাহাঁতক লৈ পেলাই আমি একেলগে যাম পুলিবৰ ঘৰলৈ কোন স্বাগতচোন যোৱা তুমি এইটো কোন ওলালে এইটো কোন ওলালে এইটো ভাইটিক দেখি আকৌ এইটো চোৱা এইটো দুইটা লগ খাই গ'ল আৰু এইফালে এইজনী আহিলে একদম শিৱসাগৰ ঘূৰি মেলি আহি গ'ল এইফালে বৌ আছে গা ধুই এইফালে এইখন বহুত ডাঙৰ বাৰীখন বাবাজান দাহঁতৰ মানে 3খন ঘৰ মানে শিৱসাগৰত এখন ঘৰ আছে সেয়াটো জেঠুহঁতৰ পাৰ্মানেণ্ট তাত ঘৰ ইয়াত তাহাঁতি জুই ধৰে এইখন হৈছে যোৰহাটৰ ঘৰ সেইফালে বহুত দূৰ হয় ইয়াত চাগে কিমান হ'ব জানো মাটিটো এইও বনাবহি আৰু তাহাঁতি যেতিয়া পাৰ্মানেণ্টলি ইয়ালৈ আহিব নৱেম্বৰত আহিব তেতিয়া বনাব আৰু বনাই থোৱা আছে অলপ চলপকৈ সি এতিয়া কৈছে সি ইয়াতহে থাকি ভাল পায় সি আকৌ গুৱাহাটীত থাকি ভাল নাপায় আৰু সি ইয়াত বহুত কিবা কিবি কৰি থৈছে একদম ঢেৰ গছ লগাইছে এইবোৰ গছ লগাই থৈছে ইমান ধুনীয়া ধুনীয়া ফুল ফুলিছে ৱাও এইবিলাক কিবা হয় এইবোৰ টেঙা মৰা লগাই থৈছে আৰু এইবোৰ মিঠা মৰা ঢেৰ কিবা কিবি আছে সিহঁতি নৱেম্বৰত ইয়ালৈ শ্বিফ্ট হ'ম বুলি কৈছে তেতিয়াতো আমি লগে পাই থাকিম ভিডিঅ'ত দেখিয়ে থাকিব এতিয়া মোক বৌক দেখাম বৌ মানে গা ধুই আছে তো যেতিয়া আহিব মই দেখাম আৰু আমি যাম এতিয়া পুলিবৰ এইয়া বাচ্চা লোক চব ইস কথা কৈ কৈ তা শেষে হোৱা নাই একদম এদিন নাই পোৱা দেউতাকক বেয়া লাগিছে আমি সব গৈ আছো পুলিবৰ ঘৰলৈ এইজনী মোৰ বৌ এইজনী মাজুন আমাৰ পুটকা এইটো আমাৰ হৈ গ'ল লিয়ান এইটো বাবাজন না এই চুমু দিছে বলে আমি এতিয়া বাবাজানহঁতৰ গাড়ীখনতে আমি যাম এতিয়া পুলিবৰ ঘৰলৈ আমাৰ গাড়ী ইয়াত আছে আকৌ ইয়াত যেতিয়া থ'ব আহিব তেতিয়া এখন লৈ যাব চাই থাকক ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে বহুত ইণ্টাৰেষ্টিং নাচিব চবে মাজি হাঁহ মাংস চিকেন স্পেচিয়েল এটা মাংস মাছ আৰু দাইল আমি খাই এতিয়া ইমান দেৰি হ'ল 12:30 এটা বাজিলে আৰু পোৱালিহঁতো ইভেন এতিয়ালৈকে খোৱা নাই তাহাঁতিও সেই একেই উৎপাততে আছে আৰু পেহী ছোৱালী অলৰেডি শুইছে বাৰু মই তাইক দেখাম হা আৰু এতিয়া মানে আমাৰ মানে বিবাদ হৈ গৈছে কোন ক'ত শুব পেহী ছোৱালী এইফালে ইয়াত শুলে হা তাই সেইজনী তাই এনেকেই শুৱে সদায় তাই শুলে আৰু এতিয়া কিণ্ডাৰ জয় মাজুন শুলে কাপোৰৰ তলত আৰু আমি ইয়াত শুম বুলি ভাবিছিলোঁ ই চিধা সোমাই লৈছে মই ইয়াতে শুম বোলে মোৰ যে দুখন ঘৰ হৈ বিৰাট দিগদাৰ হৈছে সেয়াই প্ৰমাণ ইয়াৰ এতিয়া বিচনা গ'ল তালে আৰু এতিয়া আমি তাত শুম বুলি পাৰি মেলি ল'লোঁ দাদা গৈ পেলাই চিধা তাত সোমাই দিছেগৈ এতিয়া মানে উপায় নাই মানে কি ক'ম আৰু তাহাঁতি তাত শুব আমি ইয়াত মাজুন এইফালে আৰু চবেই আজি যিহেতু থাকি দিয়াৰ প্লান হ'ল কাৰণ ইমান ৰাতি এতিয়া যাব নালাগে বুলি ক'লোঁ আৰু চবেই আজি শুই মেলি তাৰপিছত ৰাতিপুৱা কাইলৈ চব চাবগৈ দাদাহঁত উঠিলে তাৰপিছত দাদাই এইফালে বাহিৰৰ নাজাৰা চাইছে ইফালে বৌহঁতে পৰা উঠি পেলাই দুইজনীয়ে পৰা গৰম পানী আৰু এইফালে মই এতিয়া কাঠআলু বইল কৰিম আৰু চবেই খাম মোৰ সেই তেজপাতৰ লাগে পাই মানে ইয়াত নাই চব লগাইছে বাৰীখনত কালি যে দেখাইছিলোঁ দাদাৰ বাৰীখন দাদাৰ বাৰীত কি লগাইছে মইতোতো দেখাবলৈ নোৱাৰিলোঁ আন্ধাৰো আছিলে আৰু এতিয়া হাতী সেইকাৰণে দাদাই কৈ আছে তাৰ বাৰীত কি আছে এতিয়া মই অকলে আৰু কি কৰিম লাটু যাব আকৌ শনিবাৰে আহিব
সব ওলালে হেৰি যায় আকৌ দেই সব যায় ডিমাপুৰ এফালে এয়া গ'ল এফালে সেয়া গ'ল ডিগ্ৰী ফুল গাড়ী চাবি ল'লা ইস্ত্ৰি লৈছা ঠিক আছে বাই বাই আৰু অকমান দি লগ পোৱা হ'লে সঁচাকে আজিতো যে একদম দিনটো লেবলেবালো হয় চাগে ওলাব কিমান কথা ওলাব না ই আমাৰ গাড়ীখনৰ মই কালাৰটো সেইকাৰণেহে লৈছিলোঁ তেনেকুৱা এই যাতে পিকটো মানে দেখা নাপায় কেতিয়াবা তাত ঢেৰ পিক ঐ জোতা লৈছা মোজা আৰু বিহু শেষ চব যাবগৈ এতিয়া দাদাহঁত যাবগৈ গুৱাহাটীৰ লগত মাজুনো যাব আৰু লাটু যাব ডিমাপুৰ আৰু আমি এইকেইদিন থাকি পেলাই আমিও যাম চিনামৰা কিন্তু চানডে যাম এইটো কি তেল লগাইছে ৰাতিপুৱা কি তেল পালে ডাইৰেক্ট যোৰহাট খালি বৌকো লৈ আহিবা হিমগংগা মই আনিব লাগিব মোৰ চুলি নখৰা থাকিলে হয় ন তাকে ৰে মই সেইটো আনিব আৰু এতিয়া চব গ'লগৈ মই অকলে পোৱালিহঁতৰ লগত চাহ খায়ে গ'লগৈ মই আলু বইল যে কৰিছিলোঁ নাখাওঁ কৈছে চিকেনখিনি বাৰু মই সিহঁতক দি পঠিয়াইছোঁ লাটুকো দি পঠিয়াইছোঁ মাজনকো দি পঠিয়াইছোঁ তাহাঁতি ৰাস্তাত খাই ল'ব আৰু দাদাহঁতেও দি পঠিয়াইছোঁ তাহাঁতিও তেনেকৈ খাই ল'ব তাৰপিছতে মই এতিয়া অকলে থাকিব লাগিব এজ ইউজুৱেল আৰু এতিয়া আজি আৰু কাইলৈ লিয়ানৰ স্কুল আছিলে কিন্তু আমি চিনেমা নাযাওঁ ইয়াতে থাকিম একেবাৰে মানডেৰ পৰা যাম লাটু যিহেতু শনিবাৰে সোনকালে আহিম কৈছে তো চানডে আমি তালৈ যামগৈ তো ঠিক আছে আজি ব্লগটো ইমানতে সামৰিছোঁ আপোনালোকে কেনেকুৱা লাগিলে জনাব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু সকলো যেন ভালে থাকে কুশলে থাকে তাৰে কামনাৰে আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ বাই বাই লাভ ইউ অল